মৰমৰ ছাত্ৰ ছাত্ৰী, আজি আমালোকে দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিৰ পৰা অধ্যায় ৭ এই পাঠটো পঢ়িম। এই পাঠটোৰ নাম হৈছে আমাৰ স্বাস্থ্য আৰু ইয়াত এটা পদ্ধতি আছে, এই পদ্ধতিটো পঢ়িব লাগিব আৰু এই পাঠটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ মই এই ভিডিঅ'টোত আলোচনা কৰিম আৰু মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমালোকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পদ্ধতিৰ নাম হৈছে বন্যহদি। সৰু সুৰা বেমাৰত থাকে সংশয়, নানা পাতে নানা ৰোগ কৰে নিৰাময়। তুলসীৰ ৰসত মৌ খালে কাহ নিৰাময় হয়, মানিমুনি মছন্দৰীয়ে পেটৰ ৰোগ কৰে লয়। কটা চিঙাত নাৰ্জী পাত বা থুপুকি লতা, ছালৰ ৰোগত চিৰতা তিতা, নিম পাতৰ বটা। এনেকৈ পঢ়িব লাগিব। তাৰপিছত ইয়াত কিছুমান প্ৰশ্ন দিয়া আছে, এইবিলাকৰ উত্তৰ লিখিব লাগিব। ক নম্বৰটো দিয়া আছে, পদ্ধতিত কি কি পাতে ৰোগ নিৰাময় কৰে বুলি কৈছে। কৰ উত্তৰটো হ'ব তুলসী পাত, মানিমুনি, মছন্দৰী, নাৰ্জী পাত, থুপুকি লতা, চিৰতা তিতা, নিম পাত। তাৰপিছত খ নম্বৰটো দিয়া আছে, কাহ হ'লে কি কৰিব লাগে। খ নম্বৰটো দিয়া আছে, কাহ হ'লে কি কৰিব লাগে। খ নম্বৰৰ উত্তৰটো হৈছে তুলসী পাতৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে। গ নম্বৰটো দি আছে, কি কি পাতে ছালৰ ৰোগ নিৰাময়ত সহায় কৰে। গ নম্বৰৰ উত্তৰটো হ'ব চিৰতা তিতা আৰু নিম পাত। খ নম্বৰটো দি আছে, তোমাৰ ঘৰত ৰোগ নিৰাময়ত সহায় কৰা কি কি গছ আছে। ইয়াৰ উত্তৰটা তোমালোকে নিজে লিখিবা, কিন্তু সাধাৰণতে মানুহৰ ঘৰত তুলসী গছ আৰু নিম গছ সাধাৰণতে থাকে, সেইকাৰণে মই লিখি দিছোঁ তুলসী গছ আৰু নিম গছ। আৰু তোমালোকৰ ঘৰত যদি আৰু বেলেগ কিবা কিবি গছ থাকে তোমালোকে লিখি দিব পাৰিবা। নম্বৰটো, তোমাৰ ঘৰত কাৰোবাৰ বেমাৰ হ'লে তুমি কি কৰা। তোমাৰ ঘৰত যদি তোমাৰ কাৰোবাৰ বেমাৰ হয় তোমালোকে কি কৰিবা। তোমালোকে যতন ল'বা, সেইকাৰণে মই উত্তৰটো লিখি দিছোঁ, মই যতন লওঁ। 6 নম্বৰটো, কেতিয়াবা কৰবাত দুখ পাই তেজ ওলালে কি কৰা। 6ৰ উত্তৰটো হ'ব নাৰ্জী ফুলৰ পাত লগাই দিওঁ। তাৰপিছত দিয়া আছে লিখ আহা। খ নম্বৰটো দিয়া আছে, তুলসী পাতৰ ৰসৰ লগত কি খালে কাহ ভাল হয়। উত্তৰটো হ'ব তুলসী পাতৰ ৰসৰ লগত মৌ খালে কাহ ভাল হয়। খ নম্বৰটো দি আছে, কি কৰিলে ছালৰ ৰোগ ভাল হয়। চিৰতা তিতা খালে আৰু নিম পাতৰ বটা লগালে ছালৰ ৰোগ ভাল হয়। গ নম্বৰটো দি আছে, পেট ভালে থাকিবলৈ কি কি গছৰ পাতৰ ৰস খাব লাগে। উত্তৰটো হ'ব পেট ভালে থাকিবলৈ মানিমুনি আৰু মছন্দৰী গছৰ পাতৰ ৰস খাব লাগে। খ নম্বৰটো দিয়া আছে, কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে আৰু কি কি লগাব পাৰি। উত্তৰটো হ'ব কটা চিঙাত নাৰ্জী পাতৰ বাহিৰে থুপুকি লতা, দুবৰি বন বটা আদি লগাব পাৰি। তাৰপিছত দিয়া আছে প্ৰকল্প। বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা গছৰ পাতবোৰ সঠিক ঠাইত আঠা লগাও আহা। ইয়াত কি দিয়া আছে, নিম পাত। ইয়াত নিম পাত আঠা দি লগাবলৈ কৈছে। তুলসী পাত, নেমু পাত, নাৰ্জী পাত, মানিমুনি পাত, নৰসিংহৰ পাত। তাৰপিছত দিয়া আছে লিখ আহা। ৰাতিপুৱা শুই উঠি তুমি কি কৰা। ৰাতিপুৱা শুই উঠাৰ পৰা তোমালোকে কি কি কৰা। মই দাঁত মাজো, এই ছোৱালীজনীয়ে দাঁত মাজি আছে। মই গা ধুওঁ, তাৰপিছত মই দাঁত মাজো, মই গা ধুওঁ, মই ভাত খাওঁ, মই মূৰ ফলিয়াওঁ। তাৰপিছত দিয়া আছে ছবিখনত কোনে কি কৰি আছে লিখ আহা। মানে ইয়াত কিছুমান ছবি দিয়া আছে আৰু ইয়াত লিখিব লাগিব কোনে কি কৰি আছে। ছোৱালীজনীয়ে কিতাপ পঢ়ি আছে। খ নম্বৰটো দিয়া আছে ল'ৰাজনে ফুলৰ বাগিচাত পানী দিছে। তাৰপিছত ক নম্বৰটো দিয়া আছে মানুহজনে কাপোৰ ধুইছে। তলত দিয়া বাক্যটোৰ সৈতে সম্পৰ্কিত এখন ছবি আঁকো আহা।
মানে কি গছত কঁঠাল লাগিছে ইয়াত এটা ছবি আঁকিবলৈ কৈছে যিটো এটা গছত কঁঠাল লাগি আছে এনেকুৱা এটা ছবি আঁকিবলৈ দিয়া আছে এইটো তোমাক এটা ছবি আঁকি দিবা য'ত এটা গছত কঁঠাল লাগি আছে মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ'টো ইমানেলৈকে মই নেক্সট ভিডিঅ'টোত সিংহ আৰু নাপিতৰ গল্পটো পঢ়ি শুনাম ভিডিঅ'টো ভাল লাগি থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ